ট্রেনের লাইনত কি যায় আছে সম্মান ধরাই দিয়ার চোর গাইস দেখছা আমার খবর মাছি ভাব তারপরে বাপ So guys, good morning and welcome back to African Vlog. Etio aso ami Purugani. Kushinagar. Mane state kan ki? UP. Uttar Pradesh se aso ite Kushinagar. Aru yaar pa 50 kilometer dur jol logor ami Bihar pam. To ami Bihar par ami West Bengal to West Bengal pam. Our target 600 kilometer. 600 kilometer eta bachi 11 baja. To 600 kilometer cover korte kiman time lage? Take ami samaji. তো আৰু কুহৰ কথাটো হল যে কালি আমি ঘৰ পাম ইয়েস এত কথা ভাল লাগছি আগতে আমি তাৰিখ দিছিলো যে ইমান তাৰিখে পাম কিমান তাৰিখ আজি আমি ভাল লাগে আছে কালি পাম পৰহি পাম কালি পাম তেৰা ঘণ্টা দে হাই লাগছে আহ বল অসমত বাকি এটা চৰি পাগলা হৈছে মোৰ কাৰণে চৰি পাগলা আছে তাকে তুই অসমত মোক কিন্তু মেছেজ আছে পাতি ছাগালৰ হো ওলো চুরি লাগে তাক তো গাইস আমার হোটেল আছিল এইখন বাপরে হোস্টেল এনে যাও হাইটা তারাতা আও আও সিম্পাগলি মন করেছ কালে সিম্পাগনি হেরু এই মানন সিস্টেম ও পাহাড়িয়া ছোৱালী যদি Simpak lagi. Eta tuh kuasai. Dibrugar ke Chokri. Hah? Guys, itu আমাৰ ৰুমৰ পৰা ভিউ আছিল বেয়া নাই কাৰণ আমি হাৱেৰ কাষতে আছো এনে কুলিয়া আছো জি ওজাম বলইছ মৰা ওজাম তো এই গাইস লক্ষ্ণৌ পাৰ হলো না এই বৰষুণ ষ্টাৰ্ট হৈছে অলপ অলপ এই চাক এতিয়া বান্দা জিকাই দিব লাগিব তো গাইস মই এটা কথা ভাবছো মানে ধৰক লাইফত যদি আকো কৰিব নোৱাৰো এবাৰ ট্ৰাকত যাই বৰম বৰ আৰামি লাইফ গাইস তো আমাৰ বাইক আছে ইয়াতে পার্কিং বাপরে বাইক কেন রব চিজি হানি হ্যাঁ হানি চিজি কে শাসন কেন বই লেখছিল আইটা বইরান তা কারণে যাই থাকো জলদি বইরেন দিবই দোস দিবই উপায় নাই আৰু এ গাইস এখন অলপ কুছে দিছুন বলো হাত ফুলে এসা এনে কোন নাই মই বিদ্যা ৰাতি হাপে কামৰা বিয়েছি ৰ এই হেলমেট টো ল তো গাইস বতর তো অলপ ডাউরিয়া হৈ আছে মানে একদম অকণ বৰষুণ দি আছে গাইস একদম চিক বৰষুণ কিন্তু একো প্ৰব্লেম নহয় নেকি বৰষুণ থাকিলে গাইস কাৰণ আমি যাবই লাগিব আমি যায়ে থাকিম আৰু এটি তেলো নাই গাইকত তেল দি পাছে নেকি ইয়াতে তেল দি নহয় তো এতিয়া আমি গাইস যাই ল বলো আহ গাইজ আমি অলপ পেট্ৰল ভৰাই ললো বৰষুণটো দি আছে কেম্বাকে মই কৈছিলো ইয়াক মই কি বৰষুণ যাব ফোন নম্বৰ আছে মোৰ তাত কি খাইছি জলপাই চাটনি জলপাই নহয়
কি এটা আছিল নহয় এটা আমলখি হয় আমরা অমরা আমৰা তো আমি আছোঁ বৰ্তমান ইউপিত আৰু এই অলপ খাই আছোঁ তো গাইজ অলপ ব্ৰেক লৈছোঁ তো বিহাৰত সোমালোঁ আমি প্ৰায় আৰু 10 কিলোমিটাৰমান আছে আৰু সোমবা কাৰণে তো এতিয়া যাই থাকোঁ গাইজ বলো এইবাৰ দেখাই চলব যা 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 আগত দেখিছে আৰু বহিৰান দিছি গাইজ আগা হানচালি গম পায় তামাম বহিৰান দি আছে আগত দেখি উপায় নাই আমি যাই থাকিব লাগব আৰু আছে আমাৰ 500 কিলোমিটাৰ টু শিলিগুৰি লাইটটো ভাংছি এইটো লাইটটো দেখছি না ভাংছি কি হব আকান চাও ইমান জোরে যায় মানুষ ফেলে দিছে মানুষ বাপরে বাপ কুটিয়া এই नॉनसेंस इतना दूर जाता है क्या कोई भाई बोल 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 लाइट तो गाइस के तो कम लो बोल होली जी ऑन और खरज जा बाइक के ভালকে সার্ভিসিং করব লাগবো তো এতিয়া আমি যাই থাকো বতৰটো বঢ়িয়া বতৰ বাইক চলাৰ কাৰণে একদম ধুনীয়া বতৰ আৰু প্ৰায় 400 মান আছে 400 বেছি আছে 450 মান আছে তো আগতে কিবা এটা খাব লাগবো কিবা এটা খাব বলো খাব তো খাব তো বলো তো গাইস বতাহতে হান উড়ি গেল আইনে হান এই জেলা ইতে কিবা লাংতা আর আমি দেখা আছি আহান আছে সরু কেউ আইদি এখন যাব লাগবো এটা এই লাইফ তো আর গেছি রে আর কে আজি আসলো এগলা এত বি পানি ওলাই আছে বলা হাতৰ পাই বুলু মেনুর হিপিয়া আবু যাই থাকো যা বল 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 হব আজি শেষ আছে আর নাই নাই দেবদা সরি তো গাইস পুয়ার পাইছি তো আকৌ খানা কিবা এটা খাই লও কি খাব মই ৰাইচ আৰু চলে চলে কালি মই চালোতে কি কলো কি নকলো এতিয়া ফুলি আছে কাৰণ কালাৰ বদলি গৈছে গাইস খাই লও প্ৰাইভেট খাবাতে মানে খাওনো মানা কাৰণে মানে নিৰামিষ সকল মানে আমিষ নাপাই তো আমাৰ পাঠানে পাৰে নৰে মইতো পাৰিম মানে কি কথাটো কি জানে না দেখা আপোনাৰ নতুনকে মানালি আৰু ভাই একেডাল আছে দাড়িডাল আনা নেকি মানে কাটা নাই বহুত দিন কাটা নাই নহয় হেৰি লাগছি ধুলেও কৰে অলপ কালাৰ হৈ যায় ন কালাৰ হৈ যায় দাড়ি নাই ভালে গাইছ ইলা খৰাচ বহুত কি এই বুল্লু যে কামড়েছি তাতে এবার মই কামড়াম এখন বুল্লু কামড়েছি এখন মই কামড়াম কার বি বেশি গম পাবি তই हाँ ठीक है तो हमारा चावल दाल सब्जी आ गल क्या ये रामन खा 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 तो एना गोटाई कालार तो चाই বেয়া লাগে না মালটো তো গাইস খাই লৈ কথা পাতি আছো ৰব তো গাইস আমার খাওয়া হয়ে গেল তো এটা আমি যাই থাকো বেশি দেরি নকৰো বলুক 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 যাব লাগে কিনো এটা মানে 3 লাখ ট্রানজাকশন এটা আছে 3 লাখৰ কেতে উনি হয় ককচোন সাতটা কিমান দেখা যায় আৰু এবাৰ তিনিটো বল বল উনি রাখে কি পাঁচটা থাকে এখন আচ্ছা গাইছ 50 কিলোমিটার আইফালে কান্দি থাকে বললো কামড়া বুলি আৰু এটা কামড়ে এবার গাইজ এটা যে পিছফালে কলা আৰু আগফালে হালিলে আগততো একদম হালিলে আছিল
এতিয়া কলা আৰু হালধিয়াটো কাৰণ এইটো ঘুম নহয়, এইটো মধুমক্ষী কামুৰি বেছি দুখ পোৱা নাই নেকি? দুখ পোৱা নাই নহয়, এইটো লংপেণ্ট ওপৰত দি কামুৰিছে যি কালি ইয়াতে ডাইৰেক্ট দেখা নাই বুল্লু হাতখন কেনে কলা গৈছে আনিছিল তই মূল্য যা পুষ্পু আৰু হাত তোৰ তই যা সাপ চাপ খাটি আছিল নেকি? তো গাইজ বেছি দেৰি নকৰি যাই থাকোঁ শিলিগুড়ি আছে 450 কিলোমিটাৰ সৰি 450 কিলোমিটাৰ আছে যাওঁ আৰু এক বোলে এতিয়া বুল্লু কামোৰৰ ঔষধ লাগে এটা ক'ত পাবা বুল্লু কামোৰৰ ঔষধ এতিয়া এতিয়া আৰু বেছি দিন নাই আৰু আছে 450 কিলোমিটাৰ বেছি নাই যাই থাকোঁ গাইজ ক'ৰবাত ফাৰ্মাচী পালে বুল্লু কামোৰৰ ঔষধ পাই চাওঁ যদি পাই এটা খুৱাই দিওঁ এক এইগিলা মই জাল পাইছোঁ গাইজ এটা নিজে তিৰি হ'লেও মোৰ শান্তি নালাগিলে কৈ Lele. Ayo maka. Why ya maaf jabari khas jabari ye. Wah kesra saya mana gila? Bor kesra kumbang ini diksi deh. Deh. Kumbang ari bor deh. Pakai kipa map tu huloi. Tu dimak tu bahawa. Tapi dia kalah le. Kumbang bojiro mitten nisne. Kata kusuk lo ja. Za break se mor bhi ja. Baat kisu diloge disiye ru. Za. Za. Gada saksi gada. Iya mare ya kok gunu. Za. Yapay bozduğu bir bu mateyle ama onu gündüzü. Hosayno. Yapıyoruz. Yey. Yapıyoruz. O kadar. Saçı gel. Eti dileceğim. এখন বাইকে পানীখিনি পাৰ হ'ল বুজিছ ৰক্ষা ক'ত বেগ মাৰিম ইমান অসভ্য মানে বিহাৰী হাবিৰত বেছি কি ফুট হৈ গ'ল না আৰু তই মেপটা শুন তই ডিমাটো আগত দি পেলাই এইবাৰ কালাৰ চাহ পানীৰ মা পানীৰ কালাৰ Gesi. Gesi ro. Sakri pu. Ekli lasmani era bisodar rasta ase bhal. Turn right onto National Highway 27. Mil gaya. So palo finally 4 lane. Right side, jam right side. Ramro right side, kunde mar ko kumpai. Khai lo. Continue on National Highway 27 for 24 kilometers. Ye zikchiru. Ha? Oh. কি চাই আছে ভাই কই বেলাগে বেশি হচ্ছে আগাই বললই সব লইছিল বহুত আর হদা বো ও এক পুরা বু ও যাচ্ছি চলো বলো গাইছে এখন যাও ট্রেনের লাইনত কি যে আছে এখনো কেন আধা ঘন্টার খেলা এই বিকেরি জয়ের ভাই চেইছা কত গাড়ি রখাবো আগে পুলিশ দিলা করা হ্যাঁ এই আগে পুলিশ বন্দুকগুলি ছিল এই পুলিশ সম্মান রাইডার চোর কাউর বইছি গাইস গাড়ি এই তো আমি খাব লৈছো কচুরি আর চাহ ওই
কচুরি খাইছা এটা জ্বলা আছে জ্বলা আছে কি এখানে বোলে মাজে মাজে এটা সং শুনবাই লাগব দীপলিনা বাক বোলে খুব ভাল পায় ভবা নাছিলি শুনি আছে হা গাইজ যাই থাকো বহুত দূৰ আছে আৰু 350 আছে নেকি বিশ্বাস কৰক আগদিনো ৰেষ্ট নলাকে এনেকে নৰিয়ে অলপ মানে এক্সপিৰিয়েঞ্চ পালোঁ এইবাৰ বহুত কিন্তু নেক্সট টাইম এনেকে নহ'ব বেলেগকে প্লেন কৰিম অলপ দূৰ মানে কি যায় না 300কে ৰাখিব লাগে ডেইলি তেতিয়া ভাল ইমান কিলোমিটাৰ আহিলোঁ এতিয়াও 300 আছে না আজি হিপিয়া ওলব না কিবা ওলব ৰাইড কৰাটো মানে জয়ন্ত আনতে বাপৰে বাপ এই গোটাই যে চুয়ে গাইছে চা এতিয়া অলপ বহি থাকোঁ কমচি এফালে নমস্কাৰ ৰাইডটো চিয়া দেখিব অসমৰ পায় জেকেটে গেছি ঘৰক লাগি জয়ন্তে কচুটো পায় বেছিকৈ পাগলা কুত্তা ঘুমবি ও বাছ ওপৰত দি যাব গামা ইয়াৰ চাওক হাৱেৰ কাষত এটা লাজ পৰি আছে চিধা হব তাৰপিছত আৰু খিচি দিব নেকি অসম পাব নেকি আজি অসম চাওঁ যদি বৈৰাঞ্চাক যদি আগত দেখি দি থাকে আজি হোটেলত নোপোৱাম আৰু যদি বৈৰাঞ্চাক আগত নাপাওঁ যদি কাপোৰখিনি শুকাই যায় হোটেল ধুপাম কাৰণ হোটেল গেলি এটা কথা থৈছোঁ বেগটো চাই দেখবো নিয়াক যা মাৰি থৈ গেলেও আপত্তি নাই বেগ নহয় বাইকে চাইকে মানুহটো লৈ যাচোন ফেল দিয়া ক'বাত তুমি হাল্লাও না কি হৈছে তাৰ কাৰো কাষত আৰু কেও মেও 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 গাইস দেখছা টেররিস্টর মাথা দেখছা বাপ্পা ফোন के मेरे बेक्षा है सा হ'ব বুল্লু কামৰা এতিয়া লাজ নাই যাৰ এতিয়া ৰিলছ বনাব আৰু নাই তো গাইস অসমত দেখা মই জয় কৰিম অসমীয়াৰ সন্মান গৰিব ওলাইছো লাচিতৰ তেজৰ সেই গেৰুৱা আকাশ গেৰুৱা আকাশ জিফা থাকে ক তাকে কত নীলা আকাশ গেৰুৱা আকাশ ক'ত থাকে হাসিলম এই বিয়া দিছে মাল লাগবে গাইজ যাই থাকো আন্ধাৰ হৈছে এটা মানে ফ্ৰেছ ললো অলপ ভয় লাগে অলপ মানে হে না বিয়ান না বিয়াৰ খানি দিনতে ওলাই যাব লাগিব কিদিনে আছে 7টা মাছি কইতে নৰখিবি কাউৰক ফে দিলো তো গাইজ যাই থাকো শেষ ল হৈ গেল এতিয়া আমি ওলাই যাওঁ আৰু আছে মোটামুটি কিমান আছে দেখা বহুত মানে কিমান 330 মান আৰু যাবা আছে তো আমি যাই থাকো গাইজ বলক 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 জয় অসম এই সন্ধিয়া আকাশ খানচা মজা লাগে না চাকচোন কি ধুনীয়া লগা আছে বৰষুণ নেদলি হয় আৰু বৰুণ দেৱতা প্লিজ বৰষুণ নিদিব 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 তেল ভৰা হৈছে অলপ তেল চেল ভৰাই ল'লোঁ মানে কি হৈছে হিচাপটো কিবা খেলি মেলি হৈ আছে মানে কেনেকৈ আমাৰ য'ত বৰ্ড ক্লিয়াৰ থাকে বৰ্ড ক্লিয়াৰ দেখি আছে যে 269 কিলোমিটাৰটো শিলিগুৰি কিন্তু মোবাইলত চাই আছোঁ 191 কিলোমিটাৰ তাকে বেছি এতিয়া 350 পাগল হৈ গৈছোঁ গাইজ তো এতিয়া আমি যাই থাকোঁ শিলিগুৰি ক্লিয়াৰ আছে 180 মানে এতিয়া 180 আছে অলপ আগত 191 আছিল কি ठीक है सुनते हैं ठीक है थैंक यू हाँ क्या दिले 50 खान ओ क्या আছে 1000 টাকা উলাই লৈছো ও মানে সেই কাৰণে এটিএম নাই জি ও ঠিক আছে এখন নাই কত ৰখিনো ও দে তে গাইস বলক বলক যাই থাকো তো গাইস এতিয়া আছে 11:09 আৰু আছে 99 কিলোমিটাৰ টু শিলিগুৰি মানে এই ৰাস্তাত ইমান ট্ৰাকো জাম ৰাতি প্ৰায় 1 ঘণ্টামানৰ পৰা ট্ৰাকো নজুলে আছে পিছফালে ট্ৰাক আগফালে ট্ৰাক এইয়া ট্ৰাক জি কেকে নি গাই বাপৰে বাপ ভালো মাল কেকে আছে গাড়ী কিবাকে হানি লৈ যাব পাৰলি হয়
তো টাইম হৈ গেল 2:30 জাস্ট রুম পাইছো মানে জাস্ট পোৱা নাই গাটো দিছো জাস্ট তো আর এটা পাচ্ছি গাইস বহুত কষ্ট হয়েছে যে হাইস্ট কষ্ট আজির দিনটোত মানালী ট্রিপটো যিমান দিন গেল আজি সবতকে বেশি কষ্ট হয়েছে কিন্তু ভিডিওটো এটাও শেষ হোৱা নাই কালি আমি ঘৰত যাম সো আপোনালোকে একদম ঘৰত যাওক লাগি চাব লাগব তো এতিয়া বাই বাই দিও গুড নাইট দিও কাৰণ টোপনি দিছি গাইস সেইকাৰণে বাই বাই তো গুড মর্নিং নেক্সট ডে মানে আজি আমি যাম ঘৰত সেইকাৰণে আজি অলপ দেৰিকৈ উঠিছোঁ এতিয়া পাচ্ছি 12টা চেকআউট টাইম হৈছে তো যাই থাকোঁ আমি তো আজি আমাৰ আছে 700 কিলোমিটাৰ কিন্তু ইয়াৰ পৰা দেখি আছে গুৱাহাটীলৈকে 458 কিলোমিটাৰ কিন্তু আমাৰ ঘৰ যিহেতু নলবাৰী আমি গুৱাহাটী যাব নালাগে 400 কিলোমিটাৰ 12টাৰ পৰা মোটামুটি 7টা 8টামান পাই যাব লাগে পাম যাওঁ ফাইনেলি আমি আজি ঘৰ পাম আজি 12 দিন 13 দিনৰ মূৰত মায়াতুন দেখা পালোঁ গাইজ আজি ইয়াৰ বাৰ্থডে আজি মোৰ বাৰ্থডে মানে আজি 13 তাৰিখ মানে ভক্তি 13 তাৰিখে আৰম্ভ কৰি আছোঁ আপোনালোকে চাই 14 তাৰিখে কিন্তু মোৰ আজি বাৰ্থডে তো যিখিনি মানুহ ইউজ কৰিছে এতিয়া কালি চবকে ধন্যবাদ ৰাতি মই ক'লো বোলো বাৰ্থডে বুলি কেক এটা কাটবি নেকি সি কৈছে না 500 টকা আমি কেক লাগিব বোলে এইখিনি 5 কেজি কেক কাটে 5 কেজি পাইছে ৰাতি 3 বজাত হ'ব দে গাই যাই থাকা হা চক্ষুৱে মাৰা তো কি বুলি ভাবা কি বুলি ভাবা কি কৰিব বুলি ভাবা তুমি চোখ তাক দেখি কেনে তাক চিলিয়াত বল তো গাইজ আমি অলপ তেল ভৰাই লওঁ সদায়ৰ দৰে তো আমি এফালে ইউ টাৰ্ণ লৈ কিনে এবাৰকে যাব লাগিব তেতিয়া আমাৰ ঘৰ পাই যাম আজি কিন্তু গাইজ মই বেলেগ হেপি আছোঁ ধৰক মানুহটো বহুত দিন পিছত ঘৰখন দেখি হাইৱে পাই গ'লো এতিয়া আমি সিধাই যাই থাকিলি হ'ল বেছি দূৰ নাই কি আছো সুন্দৰ হৈছে বাপাও চেমন্তিক আউট তো গাড়ী আৰু আছে 350 কিলোমিটাৰ তো যাই আজি ঘৰ যাই পাম লাগে 12টাই হওক এটাই হওক দুটাই হওক যামতো যামে আৰু অসম পাবা বেছি দূৰ নাই আৰু 150 কিলোমিটাৰ মান আছে অসম পাবা যে অসম ঘূমিলি যোৱাৰ চাওঁ শুনি মাতে চাওঁ নহয় সিহঁতৰ সমূহ হিপি তো বাইকখন আৰু একবাৰ ভাল কৰি ল'লোঁ ঘৰত যোৱাৰ আগে আগে আৰু এখন দোকানত কিবা এটা খাই ল'লোঁ আমি তো এতিয়া আৰু বেছি দিন নাই যাই পামেই আৰু অসমৰ মাটি চুমেই আৰু গাড়ী চাই থাক হলদক প্ৰায় 1 ঘণ্টামান লাগিল মানে চেঞ্জ পকেটডাল চেঞ্জ কৰিব লাগিব তো আজি আৰু নকৰোঁ আজি ঘৰকে যাওঁ বেছি নাই যিহেতু 300 কিলোমিটাৰ পাৰিম এখানি যাব মানে সুধি লৈছোঁ পাৰিম বুলি কৈছে কিন্তু ঘৰত যাই কিনে ঠিক কৰিব লাগিব তো এতিয়া জলপাইগুৰি পালোঁ আমি তো যাই থাকোঁ বোলো গাইজ শ্রীরামপুর গেট পাম আর মানে আলিপুরদুয়ার আর 3 কিলোমিটার আছে আর শ্রীরামপুর গেট আছে আপনার মোটামুটি 45 কিলোমিটার আমি আছে বেঙ্গালোর আমি তোমাকে ভালো পাচ্ছি তেরি জয় মালা বরমালা ওয়াও Bagania chokri tumi tumhare lipstick ita guys real time gori teri aankh mein kajal jana la 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 main deewana hui gori tere deewana rakai hunchun e potharo je alu shalu kheti korli eta je kiba murti re ki boli goy to eto koi khetir bhut neki khetir bhut eto doi এই কম কথা স্যার কেন মুখ কই আছে কথা হাতি দিত কত ডাঙা আর এর হাতকে কি হবো পেটলি হেল গাবি হেলা এখন গাড়ীত গাইস যিমান টকা খৰচ হল আৰু বেতালো বইনেকৰ বিয়াখন গেল তো গাইস এটা রিলস বনাম এটা রিলস টাইম নেকি রিলস টাইম এসকি দেখ রিলস টাইম কে হুই
কাশ্মীરમાં টাইটা গুলি খাৱাই এইটো গান শুনিলে মোৰ ত্ৰিছকৈ মাত আহে এই নেপালী হৈ যাওক পাঠান গেলি হ'ল যাওঁ ৰ'ব ৰিলছ বনাক নি ৰিলছ এতিয়া হাত কামৰ কালাৰটো চাচোন তো একবাৰ এই মোৰো হৈছে চেম চেম মানে কি ইয়াৰ পৰা কাপোৰ পিন্ধো না আৰু এখানি গলখানি নাথাকে বাকী চবখিনি বগাই এখানি কলা হৈ গৈছে তো গাইজ বেছি দেৰি নকৰোঁ বঙাইগাঁও আৰু আছে 150 কিলোমিটাৰ পায় তো আমি যাই থাকোঁ বলুক কাৰণ আমি ঘৰ পাব লাগিব আমি উৰণীয়া পক্ষী নহয়তো বলুক গাইজ ফাইনেলি অসম বেলেগ খুলিছে গাইজ কেতিয়াও ধৰা নাছিল আমাক কিন্তু আরে অসম খুলিছে এনে একবাৰ এটা চাল নম্বৰেই নাই আমাৰ মানুহ অসমৰ চাল নম্বৰে এনে ক'ৰ পৰা আহিলা ক'ৰ পৰা মানুহ ঐ একে কৈছে মানুহ ঠাণ্ডা নদীতে বাপুৰে তো গাইজ ফাইনেলি অসম পালোঁ আকৌ ভালকৈ এটা হাল্লা দি আছোঁ গাইজ পালোঁ যে অসম আহি ক'ত আছিলোঁ ক'ত আহি পাইছোঁ আমাৰ অসমৰ মাটি ভাল বাপৰে বাপ পুলিচে ধৰাটো কিন্তু ভাল কৰিছে বাকী জেগাত কোনো চেক পইণ্টত ধৰা নাই কিন্তু অসমৰ একদম জেগাত ধৰি আছে মানে একদম সোমোৱা জেগাত ধৰি আছে চাবই না মানে ডিউটিখিনি ভালকৈ কৰি বাকী কোনো জেগাত ষ্টেট লৈ মানে ষ্টেট চেঞ্জ কৰিলোঁ ক'তো এনেকৈ পুলিচ চেক পোষ্ট গিলাই আছে ক'তো ৰখা নাই কিন্তু এটা যি চব গাড়ী ৰখাইছে সেইটো ভাল লাগছে চ' অসম পুলিচ বঢ়িয়া আপোনাৰ কেনে ভাব লাগছে মনৰ ভাব কেনে বঢ়িয়া বঢ়িয়া মানে গাইজ কমচে কম এতিয়া মই মছলি ভাত খাব পাৰিম মছলি ভাত খাওঁ নেকি গাইজ কালিৰ পৰা কৈ আছে মাছ ভাত খাম খামা আকৌ খাওঁ নেকি খাওঁ নেকি তাই থাকো টেক্সি অসম পালোঁ কিন্তু এটা কথা কি কথা চিম্পাকলি মনত পৰি আছে মোৰ এতিয়া আপুনি চলক মই কিয়া আপুনি চলক এতিয়া অসম পাইছোঁ মই অসম ৰাইডাৰ নেকি আপুনি অসম ৰাইডাৰ তো বোলো গাইজ যাই থাকোঁ গাইজ হল্ড অন এতিয়া হেলমেট তুমি ল'বি অসম পালোঁ বুলি খুলি নলবি নহয় অলপ ৰেচপেক্ট দিবি ঠিক আছে হে তাৰে মাজতে এটা সৰুকৈ কথা আছিল কি ইম্পৰ্টেণ্ট কথা গাইজ কওঁ আমি যোনটো জাৰ্ণি কৰি আহিলোঁ হয় সেই জাৰ্ণিটোত চোৰ তো গাইজ বেছি দেৰি নকৰোঁ যাই থাকোঁ এতিয়া আমি অসম যিহেতু পালোঁ আৰু বেছি দূৰ ঘৰক লাগি নাই বলুক গাইজ আৰু বেছি নাই দে 100 কিলোমিটাৰ এনেকৈ গেলি হ'ল ইলে চিঙি গাইজ অসমৰ চাহ কাপ খাই ল'ব গাইজ বহুত দিন খোৱাই নাই নাস্তা আছিলে ৰাতি হ'লে গাড়ীখন এনে দেখি আৰু আছে 60 কিলোমিটাৰ দূৰ ঘৰ পাব লাগি তো গাইজ যাই থাকোঁ